গুড মৰ্নিং গাইজ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আকৌ এটা নতুন ভ্লগতে। কি চিট বেল্ট লাগবই, ব্লগ হ'ব। বাকী আমি আজি গুৱাহাটীৰ পৰা ওলছোঁ যোৰহাটলৈকে, আৰু আমাৰ ড্ৰাইভাৰত আছে আমাৰ কংকনজ্যোতি শৰ্মা, দ্য উবেৰ ড্ৰাইভাৰ, এণ্ড ষ্টাইলিছ বয় জিত আমাৰ লগত আছে, আৰু মইতো আছোৱেই আপোনালোকৰ হোষ্ট ৰিতম শৰ্মা। আৰু আমি আজি গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে যাই আছোঁ, সুদূৰ যোৰহাটলৈকে আমি যাই আছোঁ। আপাৰ আছাম, ধেমালি নহয়। এই ইংলিছ নহয় অসমীয়া। আমি এতিয়া তাৰমানে ভ্লগটো বনোৱাৰ কাৰণে এটাই যে আমি তাৰমানে অলপ লিখিত ট্ৰাই কৰি আছোঁ আকৌ, মানে তাতে যাই ক'ব লাগিব ন, নহ'লে কৈ দিব আকৌ নলবাৰীৰ তাৰমানে এনেকুৱা ভাষা কৈছে, আমি একো বুজিয়ে পোৱা নাই, আমি জানাই নাই। সেইকাৰণে আমি অলপ ট্ৰাই কৰিছোঁ। আমি মানে যিখিনি আমাৰ সাধ্য অনুসাৰে আমি লিখিতই মাৰিম, তাৰপিছত নোৱাৰিলে আৰু নলবাৰীৰে মাৰি দিম দুই এটা। ছাৰ চাইডটো দেখ, আকৌ নাইয়ে চাব লগা। গন এই বনৰীয়া গৰু আছে, দেখি আছোঁ ৰ'ব, ফাক পা নাই মই কওঁ এইটো। আৰু আগত আমাৰ ভিনদেউ যাইছে XUV। হে বনৰীয়া গৰু এইবিলাক দেখছি না, ৰাস্তা ঘাটে কি খুংখাৰ গৰু এইগিলাখান। আপোনাৰ গাড়ী ৰখে দিয়ে মাজে মাজে। এই তাতে আপোনাৰ পাইনহা আছে, তাৰপিছত ডাক আছে, ডাক চিনি ডাক, জাপানিজ ডাক, এণ্ড আমেৰিকান কি বুলি কয় কেটফিছ, আমেৰিকান কেটফিছ ফ্ৰাইড নহয়, আমেৰিকান ফ্ৰাইড ইয়াতে নাপায়, অলপমান আগত গৈ পাম। ভয় নাখা শেষ নকৰিবি, কৰিব লাগে। এই ইমান ওচৰত নেদবি, খাম চাম দিব। দুটা টুকুৰা আছে, দিবি। তো গাইছ, এই আমি বান্দাৰ অলপ গানটো কমাই দিয়া, কপিৰাইট লাগিব। এই আমি বান্দাৰক এই আপোনাৰ বিস্কুট দিলোঁ, কল দিলোঁ, বুঢ়িয়াই হালদিবাৰী বুঢ়িয়াই মন্দিৰত আমাৰ নামি কিনে বঢ়িয়া। এই ৰ'বা না, ফাল্টু কপিৰাইট লাগি যাব না। ৰখি কিনে বঢ়িয়া তাতে অলপমান সেৱা চেৱা কৰি আহিলোঁ। এতিয়া আমাৰ প্লেনটো আছিল একচুৱেলি আজি যোৰহাট, কিন্তু আমি হয়তো যোৰহাটৰ পৰা বোলে শিৱসাগৰ অনলি 50 কিলোমিটাৰছ হয়। তো হ'লে আমি ভাবছোঁ বা শিৱসাগৰ চাই আহিম, দেখাও নাই। তো দেখি আছোঁ, চাই থাকক। এই জিত চাপৰি আমাৰ লগত আছে বৰ্তমান। হা কাটি দিম নেকি? অ'কে। ধুনীয়া এটা চাহ বাগানৰ মাজে মাজে ৰাস্তা। এগলা আমি চাহ বাগান দেখবাৰে নাই না, মানে আমাৰ হয়, আমি তাৰমানে বেলেগ দেখা আনব চাহ বাগান দেখলি এইবিলাক আমি সেইকাৰণে আৰু দেখি ভাল লাগিছে। দিয়ক राजा जी ओम फोम वाओ क्या स्माइल है तुम्हारा क्यूट नहीं फोटो मारी आसो पागला नेकी फोटो मारी आसो ओम फोम स्माइल व्हाट ए क्यूट बॉय यम्मी यम्मी हेलो আমি কি চাইলোঁ, ৰংঘৰ চাইলোঁ। এতিয়া আছোঁ তলাতল ঘৰ চা, একেই মানে আমাৰ ঘৰৰ পৰা দুদুলৰ দোকান। হেল্ল', বেছি দূৰ নহয়। এই তলাতল ঘৰ। বাবু ঘূৰি দিয়া, চাল দিয়া, অলপ ভুৰু দাঙি দিয়া। অ' স্ৱেগ তাতে থিয়া দিবা লাগছিল।
অক্ষয় কুমার দেখাইছে কিতনে আরমান আরমান জাগ তেরে ওয়াসতে সোনি অক্ষয় কুমারের প্রস্তুতি একবার ও গুড হো লিপস্টিক লিপস্টিক লাগবে না ওয়াইপ আইলাইনার দেখছি গাইস কোন আপাচলি লগত ড্ৰায়াৰ লৈ আহে হে ভগৱান কেনা নকৰি কেনা কৰিম মই আজিলৈকে লাইফত ক'লো না মই কোনো আপাচলিক বেগত ড্ৰায়াৰ ভৰাই আনা দেখা নাই ভগৱান চুলি নাই না তোমাৰ চুলি নহয় মানুহ ড্ৰায়াৰ নালাগেতো আৰে গেইছিও চুলি কেইডাল সেইকাৰণে ইয়ে ইয়ে এ ভাই